तो हेलो गाइस, तो कैसे हैं आप लोग। तो আজি বৰষুণ বিৰাট ডাঙৰকৈ মানে বৰষুণ দি আছে। এইপিনে দেখিব পাইছে পুৰা বৰষুণ বতৰ পানী মানে গোটেই পথাৰত পানী হৈ আছে। তো জাল মাৰিবলৈ গৈ আছোঁ। তো দাদাহেঁতি সেই আগত গৈ আছে, মই এতিয়া পিছে গৈ আছোঁ। তো এতিয়া আজি এই ব্লগটো বনাম বুলি ওলাই আহিলোঁ পথাৰলৈ মাছ মাৰিবলৈ। তো চাই থাকক ভিডিঅ'টো। এতিয়া মাছ মাৰিব গৈ আছোঁ। তো মাছ পাওঁ নে নাপাওঁ সেইটো ভগৱানে জানিব। তো গাইছ ভিডিঅ'টো চাই থাকক আগলৈকে। আৰু আমাৰ পথাৰ বিৰাট ধুনীয়া পথাৰখন, আপোনালোকে চাই থাকক। তো গাইছ ছাতি লৈ গৈ থাকোঁ, চাই থাকক। তো গাইছ দেখিব পাইছে ইমান ডাৱৰীয়া বতৰ, যিহেতু মই ছাতি লৈ গৈ আছোঁ এপিনে। তো এইখন হৈছে নলা, মানে বেছি ডাঙৰ নলা নহয় আৰু সৰু সুৰা নলা হয়। পানীটো হৈছে আৰু এতিয়া সেই ডাঙৰ নলা এখন আছে, তাতে জাল মাৰিবলৈ গৈ আছোঁ। তো দাদাহঁতিহে আগত গৈ আছে, মোবাইলততো দেখি পোৱা নাই, বহুত দূৰত আছে যিহেতু। তো গাইছ চাই থাকক। গাইছ এতিয়া গৈ আছোঁ। ৰাস্তাটো মানে বিৰাট জাবৰ একদম দেখিব পাইছে। ইয়াত জলকীয়া বন, মানে গোটেই ৰাস্তাটোত মানে জলকীয়া বন উঠি গ'ল বিৰাট ডাঙৰকৈ। আৰু অলপ দূৰ গ'লে পামগৈ আৰু অ' ভাই ইমান জংঘল ৰাস্তা, সাপ চাপ ওলাব বুলিহে ভয় লাগে আৰু দেই। কটা মোৰ পেণ্টটোহে তিতি থাকিলে ন, ইমান ওখ বন, পেণ্টটোহে তিতি থাকিলে। গাইছ আপোনালোকে কেতিয়াবা এনেকৈ পথাৰত মানে বৰষুণ বতৰত মানে পানী হ'লে মানে পথাৰত জাল মাৰিবলৈ আহেনে, কমেণ্টত জনাব। তো আৰু বেছি দূৰ নাই, এতিয়া পালোহি। এতিয়া গৈ আছোঁ। তো দাদাহেঁতি সেই আগত জাল মাৰি আছে। তো ইয়াৰ পৰা দেখি পোৱা নাই, আৰু অকণমান দূৰ গ'লে মানে দেখি পাম। তো গাইছ চাই থাকক। এতিয়া বেক কেমেৰা কৰি কিনে দেখাই আছোঁ ভিডিঅ'টো আগলৈকে। তো গাইছ চাই থাকক। কটা টঙি ঘৰটো বতাহত ভাঙি থাকিলে পায়। তো দাদাহঁত সেই ইয়াত জাল মাৰি আছে, দাদা আৰু ভিনদেউ ইয়াত জাল মাৰি আছে। তো গাইছ এতিয়া ময়ো গৈ কেনে জাল মাৰোঁ দুজালমান। পানী হৈছে আৰু পানী হৈছে, মাছ ওলাইছে। পুঠি মাছ নেকি? পুঠি মাছ। তো গাইছ আৰু অলপ দূৰ আছে, বিৰাট ধুনীয়া জেগা এটা আছে তাত জাল মাৰিবলৈ পালোগৈ আৰু। চাই থাকক। এতিয়া ভিনদেউৰ পৰা জাল মাৰিব, তাৰপিছত মই মাৰিম।
তো গাইজ আহোঁতে আহোঁতে ঢেকীয়া গছ দেখি পালোঁ এইপিনে ঢেকীয়া তুলি লৈ যাওঁ বুলি ভাবিছোঁ তো এয়া হৈছে ঢেকীয়া মাছৰ লগত জোল বনাই খাম বাপেকে এতিয়া মাছটো পালেহে হয় আৰু আচ্ছা এটা মারো স্টারিং থেকে দেখো এটা মারলো তো গাইজ জাল মাৰিব গৈ মাছটো নেপালোঁ কিন্তু বাজি গ'ল 3টা এতিয়া ঘৰলৈ গৈ আছোঁ বিৰাট ভোক লাগি আছে মানে তো গাইজ ঘৰলৈ আহি পাই গ'লোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নেপাহৰিব তো নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ তো বাই বাই